আমি ইমান কষ্ট কৰাৰ পাছতো দিন ৰাতি একাকাৰ কৰি দিয়াৰ পাছতো আমাৰ পঢ়াবোৰ কিয় মনত নাথাকে? কিয় আমি এক্সামত কম মাৰ্কছ পাওঁ? তোমালোকৰ মনত এই প্ৰশ্নটো নিশ্চয় বৰকৈ আমনি কৰে। এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম আমি পঢ়াবোৰ কিয় পাহৰি যাওঁ আৰু পঢ়াবোৰ নাপাহৰিবলৈ আমি কি কি পদক্ষেপ ল'ব লাগিব সেই বিষয়ে আলোচনা কৰিম। মই যদি তোমালোকক কওঁ আমাৰ মগজুটো কেৱল তথ্য বা কথা পাহৰিবৰ কাৰণেই ডিজাইন কৰা হৈছে, হয়, তোমালোকে ঠিকেই শুনিছা। তোমালোকে কেতিয়াবা ভাবি চাইছানে যদি তোমালোকৰ তথ্য কথা সকলো মনত থকাহেঁতেন, অতীতত হোৱা বেয়া ঘটনা, বেয়া পৰিস্থিতি আৰু মানুহে দিয়া আঘাতসমূহৰ বাবে তুমি বৰ্তমান সময়ত ফ'কাছ কৰিব পাৰিলাহেঁতেন জানো? নিশ্চয় নোৱাৰিলাহেঁতেন। সেয়েহে আমাৰ মগজুটো কেৱল পাহৰিবৰ কাৰণে প্ৰকৃতিৰ দ্বাৰা ডিজাইন কৰা হৈছে। এতিয়া প্ৰশ্ন হয়, তেনেহ'লে আমি পঢ়াবোৰ কেনেকৈ মনত ৰাখিম? মই তোমালোকৰ লগত মাত্ৰ 4টা টিপছ শ্বেয়াৰ কৰিম যিয়ে তোমালোকৰ পঢ়াবোৰ দীৰ্ঘ সময়ৰ বাবে মনত ৰখাত সহায় কৰিব। নম্বৰ 1, ইউজ ভিজুৱেল মেমৰি, অৰ্থাৎ ছবিৰ দ্বাৰা মনত ৰখোৱা। মই যদি তোমালোকক এটা প্ৰশ্ন সোধোঁ, এপল মানে কি? তোমালোকে ঘপককৈ উত্তৰ দিবা এপল মানে আপেল। এতিয়া তোমালোকে এটা কথা লক্ষ্য কৰি চাবা, যেতিয়া মই তোমালোকক এপল মানে কি সুধিলোঁ, তেতিয়া তোমালোকৰ মগজুলৈ আপেলৰ আখৰটো অহাৰ পৰিৱৰ্তে আপেলৰ ছবিটো মনলৈ আহিছিলে। হয়, ইয়াৰ অৰ্থ এইটোৱেই যে আমাৰ মগজুৱে আখৰতকৈ বেছি ছবি মনত ৰাখিব পাৰে। সেয়েহে আমি কোনো এটা চেপ্টাৰ বা কুৱেশ্যন মুখস্থ কৰাৰ পৰিৱৰ্তে বুজি লৈ তাক সাধুৰ আকাৰত মনত ৰাখিব লাগে। তেতিয়া আমাৰ ই মগজুত বহু সময়লৈকে থাকি যায়। টিপছ নম্বৰ 2, মৰ্ণিং ষ্টাডি, অৰ্থাৎ ৰাতিপুৱা অধ্যয়ন। পৃথিৱীৰ সকলোতকৈ যিসকল সফল ব্যক্তি তেওঁলোকে মৰ্ণিং কাম কৰাটো বেছিকৈ প্ৰিফাৰ কৰে। উদাহৰণস্বৰূপে এপলৰ ফাউণ্ডাৰ ষ্টিভ জবছ, গুগলৰ CEO সুন্দৰ পিচাই আৰু পৃথিৱীৰ সকলোতকৈ ধনী মানুহ ইলন মাস্কেই নহওক কিয়, তেওঁলোকে ৰাতিপুৱা কাম কৰাটো বেছিকৈ প্ৰিফাৰ কৰে। কাৰণ ৰাতিপুৱাৰ সময়ত আমাৰ মগজুটো সম্পূৰ্ণৰূপে এক্টিভ হৈ থাকে। এই সময়ত যিকোনো তথ্য সহজে মনত ৰাখিব পাৰি। তুমি যদি দিনটো 4 ঘণ্টা পঢ়া কিন্তু মৰ্ণিং 2 ঘণ্টাৰ সমান হ'ব নোৱাৰে। গতিকে পৰাপক্ষত মৰ্ণিং পঢ়িবলৈ চেষ্টা কৰিবা। মই জানো 99% এইটো কৰিব নোৱাৰে। সেয়েহে স্কুলত 2-3জনহে ভাল ৰিজাল্ট কৰিব পাৰে। মই ভাবোঁ তুমি পাৰিবা। টিপছ নম্বৰ 3, ৰিভিজন ৰেগুলাৰ, অৰ্থাৎ সদায় আওৰোৱা। আমাৰ প্ৰায়বোৰ ষ্টুডেণ্টে বহু কষ্ট কৰি কোনো এটা টপিক বা কোনো এটা প্ৰশ্নোত্তৰ মুখস্থ কৰে, কিন্তু ৰিভিজনৰ অভাৱত সেই সকলো কষ্ট অথলে যায়। ছাপ'জ ধৰি লোৱা তুমি কালি কোনো এটা চেপ্টাৰৰ কুৱেশ্যন মুখস্থ কৰিলা, তুমি কাইলৈ তাৰ নেক্সট পাঠৰ কুৱেশ্যন মুখস্থ কৰিবা। এতিয়া তুমি কি কৰিবা, তুমি কালি যিটো পাঠৰ প্ৰশ্ন মুখস্থ কৰিলা পোনপ্ৰথমে সেই পাঠৰ কুৱেশ্যনখিনি মুখস্থ আছেনে নাই চেক কৰি ল'বা। তাৰ পাছতহে তুমি নেক্সট পাঠৰ কুৱেশ্যনসমূহ মুখস্থ কৰিবা। আৰু এটা ইম্পৰ্টেণ্ট কথা, তোমালোকে ৰাতি শুবলৈ লোৱাৰ আগতে মোবাইল চোৱাৰ পৰিৱৰ্তে তোমালোকে দিনটো কি কি পঢ়িলা, কি কি মুখস্থ কৰিলা এবাৰ আওৰাই ল'বা। এনে কৰিলে কি হয়, তোমালোকে যিমানখিনি পঢ়িলা সেই সিমানখিনি তোমালোকৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই যাব। আৰু ছাবকনচিয়াছ মাইণ্ডত সোমাই যোৱাৰ লগে লগে তোমালোকে সেই প্ৰশ্ন উত্তৰখিনি বহু দিনলৈ অৰ্থাৎ দীৰ্ঘদিনলৈ পাহৰি নোযোৱা। টিপছ নম্বৰ 4, ন' শ্বৰ্টছ ন' ৰিলছ, অৰ্থাৎ শ্বৰ্টছ ফৰ্ম কণ্টেণ্ট চোৱা বন্ধ কৰা। বৰ্তমান সময়ত আমাৰ পঢ়াবোৰ মনত নথকা মুখ্য কাৰণ হৈছে ইনষ্টাগ্ৰাম ৰিলছ আৰু ইউটিউব শ্বৰ্টছ। শ্বৰ্ট ফৰ্ম কণ্টেণ্ট চোৱাটো তোমালোকৰ মগজুৰ বাবে বহু হানিকাৰক। ৰিলৰ জগতখন ৰঙীন আৰু মনোৰঞ্জনদায়ক, যিয়ে তোমালোকৰ মগজুত উচ্চ মাত্ৰা উত্তেজনাৰ সৃষ্টি কৰে। ৰিল চোৱাৰ পাছত যেতিয়া তুমি পঢ়িবলৈ বহিবা তেতিয়া তুমি পঢ়াত ৰস নাপাবা। কিতাপ দেখিলেই বৰিং লাগিব আৰু টোপনি ধৰিব, ফলত তোমাৰ কনচেনট্ৰেশ্যন হেৰাই পৰিব, মনটো বিচলিত হৈ পৰিব আৰু তুমি যি পঢ়িবা সেয়া মনত ৰাখিবলৈ কঠিন হৈ পৰিব। মৰমৰ ভাইটি আৰু ভণ্টিসকল, পৃথিৱীৰ সকলোতকৈ মূল্যৱান বস্তু হৈছে সময়। এই অলপমান সময় তোমালোকে তোমালোকৰ মা দেউতাৰ বাবে আৰু তোমালোকৰ সপোনৰ বাবে দিয়া।